10 টকা 20 টকা মিলাইছে কি আনে জানো ধৰিব পৰা নাই মই কিন্তু So welcome back to my channel. আপোনাৰ অন্য এটা ভিডিঅ'লৈ মোৰ চেনেলৰ পৰা স্বাগতম জনাইছোঁ। আজি আমি মানে ফৰেষ্টৰ ফিজিকেল টেষ্ট আছে, তো সেইকাৰণে দাদাসকল কালি এডমিট কাৰ্ড আহিলে, তো ফিল্ডত ৰানিঙৰ বাবে ট্ৰেক বনাব। তো আজি গৈ আছোঁ, চাওঁ চাই থাকক কেনেকুৱা হয়। তো দাদাসকল গৈ আছে আগত, 3জন গৈছে আৰু মই পূৰা নিজৰ পচন্দ গৈ আছোঁ। তো চাই থাকক আজি ব্লগটি। আছোঁ গোটেই পুৰা লেকচাৰ দি গৈ আছোঁ গোটেই পাই। চাই থাকক ফিল্ড পাই গ'লে দেখিছে নিশ্চয়। আৰু দাদাহঁতে মবিল আনিবলৈ কৈছে, মবিল আনি পাই গ'লি সেয়া দাদাহঁত আহিছে। তো মবিল লৈ পাই গ'লি, তাৰপিছত এতিয়া ট্ৰেক বনাম। তো চাই থাকিব। তো মবিলে এতিয়া আমি ট্ৰেক বনাম, বাইকৰ মবিলে আমি ট্ৰেক বনাম এতিয়া। তো মবিলটো পুৰা লাইন মাৰি আছে, ডাছ মাৰি মাৰি। আৰু দাদা আপোনাৰ পৰা বাৰ সেই ঝাৰু লৈ পেলাই কি ঝাৰু মাৰিছে পুৰা পাত লেবাৰ বোলে তেওঁলোক। মন লাগিছে ট্ৰেকটো। হেল্ল' অঁ ফিল্ডত এতিয়া নোৱাৰিম অঁ দাদাই পুৰা শাৰী আছে। চাওঁ 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 এইফালে এপাক এবাৰ চাওঁ। মানুহজনী মেইন উপায় নাই, মানুহজনীয়ে মেইন, মানুহজনী মেইন, কপালৰ মানুহজনীয়ে মেইন, ঐ মানুহজনীয়ে মেইন, মোৰে মানুহজনীয়ে মেইন। ট্ৰেক বনাই আহি গ'ল। তেতিয়া দাদাহঁতে ভৰি হাত ধুইছে, ভৰি হাত ধুই এতিয়া ঘৰলৈ যাম। চাই থাকক আহি গ'লোঁ এতিয়া। তো গৈ আছোঁ এতিয়া চাহ তাহ খাই পেলাই আৰু ধুনীয়াকৈ ঘৰ যাম। তো চাই থাকক আৰু অলপ দেখুৱাম আৰু। তো বেছি দেৰি নকৰোঁ, লেটস গো গাইস। তো আগলৈ চাই লওক। আমাৰ দাদাসকল গৈ আছে বৰ্তমান আগত। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands. আগত ধুনীয়া আছে। তো আগত দোকানখন মাৰি দিলে ৰেলৱে ষ্টেচন আছে ন, সেইকাৰণে নাম 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 তো আমাৰ পুৰা চাহৰ কাৰণে हमारे मतलब आपको मत सिखा चल অদে আকৌ আমি বুলি টকা দি नहीं रुको जरा सबर करो बोला धक्का बुक्की नहीं करने का आराम से চাহ ইয়াত কেইটকা কিবা হ'ল 50 টকা পইচাতে 10 টকা 20 টকাকে লৈছে কি খাবলৈ গৈছে नहीं देखा जा रहा यार, नहीं देखा जा रहा। চাহ হা পুস্তকা জলপি লৈ আহিম হৈ যাব আনি ল না তুমি কি খাবা? তুমি কি খাবা? 10 টকা 20 টকা মিলাইছে কি আনে জানো ধৰিব পৰা নাই মই কিন্তু
চাহ খাবলৈ বহি আছে পূৰা আমন জীৱনকে কি বইল কৰে কণী বইল কৰে নাই ইয়াত ন দাদা কণী বইল কৰে নে कहाँ से आते हैं মিঠাই পাবহিনে মিঠাই পাবহিনে আজি ক'ত অথনিয়ে গ'লি মিঠাই কিনিব কৈছে নে বনাই আনিব কৈছে নাজানো আৰু খাবলৈ নোপোৱা কেইটা ৰৈ আছে এয়া চাওক খাবলৈ নোপোৱা এইকেইটা খাবলৈ হাই ঐ মই নহয় মই খাবলৈ পোৱা তই খাবলৈ নোপোৱা এক নম্বৰ ভিডিঅ' কৰি থকাটো খাবলৈ নোপোৱা নহয় জানো? এয়া আমাৰ মিঠাই পাই গ'লি মিঠাই পাইছেহি তাকে বহুত 30 টকা ভৰাই আনিছোঁ গম পাৱ হা গুড কেইটকা পালা মিঠাই মোৰ চাকো না তো গাইছ আদিছে মিঠাই পাই গ'ল জেলপি বৰফি এয়া খাবলৈ নোপোৱা এক নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ এইটো 5 নম্বৰ 6 নম্বৰ মই এই মিঠাই মিঠাই এটা খালা এটা দুটা খাইছো ডাবল ডাবল মাৰিছে ৰাইট কৰে তই বাকিছিলি অতি সুন্দৰ এয়া এইটো মেইন এইটো মেইন অতি সুন্দৰ অতি সুন্দৰ এই নহয় কেক কণী বইল কৰে বোলে চাহ পোৱা নাই খাবলৈ নোপোৱা এইটো খাবলৈ নোপোৱা এক নম্বৰ দেখিবলৈ হৈছে গৰম তেলত পূৰা পকৰি হাত ভৰাই বজাই চাই থাকক দাদাই চাওক গৰম তেলত ভৰাইছে হাত অঁ ৰোলটো কৰিছে ৰোলটো বৰ কথা ৰোল কমাই নাপায় দুটা নিলে নাপাম খাবলৈ আৰু পিঁয়াজ নিব পাৰি ঐ লাহে ক'ত এই তালৈকে নিব ঐ বাকিয়া পকৰি মাছ খাই যায় পকৰি পূৰা ৰাত कैसे कैसे लोग रहते हैं यार यहाँ पर ৰোল কেলা কোনে মাৰিলে তবে মুখত ফুলি আছে নাই পকৰিকেইটা বৰ ধুনীয়া বৰ টেষ্ট লাগিলে খাই দেই প্ৰথম ৰোলটো পুৰা দি দিলে মই দুটা দিলে ধৰিলে ই আউট কাউণ্ট দিছে প্ৰথম মই দুটা দিলে ই ধৰিছে দেই এটা বুলি ক'লে ই এনেকুৱা এক্সিডেণ্ট মাৰিছে প্ৰথম তইতো কোৱা নাই লাহে লাহে এটা কৈছো এটা হেল্ল' পকৰি তপয়াটো বিহল আমাৰ ইয়াত গাইছ আজি আমি পকৰি খাইছিলো কিন্তু পকৰি ৰোলটো বনাইছিলো মই কিন্তু পকৰি ৰোলটো এনেকুৱাই খাতৰাক হৈ গ'ল মানে মই কৈছিলো যে পকৰি এটা এটাকে খাবলৈ তো মই নকলো যে পকৰি কিমান স্পীডত খাবি তহঁতি তো এটা এটাকে পকৰি এটা ইমানেই স্পীডত মাৰিছে মানে এইটো হাঁহি আছে এতিয়া ইমানেই স্পীডত মাৰিলে তাৰ মুখত মানে লাষ্টত কৈছে মই খাবলৈই নাপালোঁ বোলে দেখিছে না কেনেকুৱা প্ৰ' মানুহ এইটো এটা ভিডিঅ' কৰি আছিলে যে সেইটো পইণ্টটো ই কি কৰিছে পকেটত ভৰাই থৈছে গম নাপাওঁ এতিয়া দেখিছোঁ চুবাই আছে বোলো ক'ত তই পালি পকৰি বোলে পকেটত ভৰাই থৈছিলোঁ এই ৰাম 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 কি ক'বা মানে এইটো এটা দেখিছেনে সেইটো পানী খাইছে পকৰি গিলিছে এতিয়া চ' গাইছ আমি ঘৰলৈ যাওঁ তো এই ব্লগ ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু লগতে শ্বেয়াৰ কৰিব তো বাই বাই ঘৰত যোৱা সময় অলপ দেখাই দিওঁ অলপ চাই যাওক